बाजिदाइन नं तामुलपुर बियाबाव उफ्रा बिसायख'थिखौ लानानै दान्थे बिदान्थे जानाया सोलिगासिनो। बारग' इएम गणेश कछारी बिथाङाबो तामुलपुराव उदां बिजाथि महरै नमिनेसन होदों। कछारी बिथाङा इउपिपिएलखौ सोंखारिनायनि फिननाय होनो थांनानै इउपिपिएलनि बुंथिगिरि मुजिब आली आहमेदआ बुङोदि गणेश कछारीया बिपिएफनिफ्राय टिकेट नागिरदोंमोनब्लाबो बिपिएफआ बिथांनो टिकेट होआखै। मानोना बिपिएफआ बिटिआरआव गोनांथि गैला, तामुलपुराव बिपिएफनि दैदेनगिरि मावथिफोरबो गैला, ओंखायनो बिजाथि दिखाङाखै एबा बिजाथि होनो साहस खालामाखै बिपिएफआ। গণেশ কছাৰী ডাঙৰীয়াৰ কথাটো চাওক, গণেশ কছাৰীৰ দুবাৰৰ ইএম শুক্লেশ্বৰ সমষ্টিৰ পৰা বিটিআৰত গৈ পেলাই ইএম হৈছে বিটিচিত। এতিয়া যিহেতু বিটিচিত বিপিএফৰ প্ৰাসংগিকতাটো নোহোৱা হৈ গ'ল। বিপিএফে আজি চাওক তামোলপুৰত প্ৰাৰ্থিত্ব দিবলৈ সাহস কৰা নাই। গণেশ কছাৰীয়ে বিপিএফৰ প্ৰাৰ্থিত্ব বিচাৰিছিল বুলি আমি শুনিছোঁ, কিন্তু হাগ্ৰামাৰ মহিলাৰী ডাঙৰীয়াই গুৰুত্ব নিদিলে। গুৰুত্ব নিদিয়াৰ কাৰণটো হ'ল তামোলপুৰত বিপিএফৰ লিডাৰ কৰ্মী নায়েই, দিব পৰা নাই, দিব বিশ্বাস কৰা নাই। গতিকে গণেশ কছাৰী ডাঙৰীয়া এইটো বিপিএফত আছিল, বিপিএফৰ চৰকাৰত ইএম আছিল। গতিকে যিহেতু হাগ্ৰামাৰ মহিলাৰী ইয়াত বিপিএফৰ প্ৰাৰ্থিত্ব দিয়া নাই, তেখেতে ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। এতিয়ালৈকে কাকো কোনো ব্যক্তিকেই কোনো চৰকাৰকেই তাচ্ছিল্য কৰা আমি শুনিবলৈ পোৱা নাই। যিখিনি ৰাজনৈতিক লিডাৰৰ যিখিনি সম্ভৱ, ৰাজনৈতিক দল হিচাপে যিখিনি ক'বলৈ সম্ভৱ সেইখিনি কৈছে, একেবাৰে নকৰাকৈ থকা নাই। কিন্তু গণেশ কছাৰী ডাঙৰীয়া বিপিএফে যিহেতু প্ৰাৰ্থিত্ব দিয়া নাই, গতিকে ইণ্ডিপেণ্ডেণ্ট হিচাপে ইয়াত প্ৰক্ষেপ হৈছে বুলি আমি অনুভৱ কৰিছোঁ। बाक्सानिफ्राय दीपक कुमार पाठक, इनसाइड एनी बर'।